বন্ধুসকল অঞ্জলি ধাৰাবাহিকখনৰ সোমবাৰৰ খনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত তুমি দেখিবলৈ পাওঁ যে দেউতাকে অঞ্জলিক বাবা এজনে যে সুৰিতৰ বিয়াৰ পাছত মৃত্যু হ'ব ইয়াৰ ভৱিষ্যতবাণী কৰিছে ইয়াৰ বিষয়ে কয় আৰু অঞ্জলিয়ে এই কথাটো সুৰজিতক কয়। এতিয়া অঞ্জলি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডত আমি দেখিবলৈ পাম সুৰজিতে মাকক ইয়াৰ বিষয়ে সুধিব আৰু মাকে উপায় নাপাই সুৰজিতক এই কথাবোৰ যে সঁচা ইয়াৰ বিষয়ে ক'ব। এতিয়া বাৰু কথাবোৰ গম পোৱাৰ পাছত সুৰজিতে বাৰু কি কৰিব জানিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডতে। এইফালে দেউতাকে বাৰু অঞ্জলিক কি ক'লে এই কথাটো জানিবলৈ খুৰীয়েক উচ বিচাৰি থাকে আৰু সোমবাৰৰ খণ্ডত আমি দেখিবলৈ পাম খুৰীকে অঞ্জলিক দেউতাকে বাৰু তাইক কি ক'লে ইয়াৰ বিষয়ে সুধিব। এতিয়া বাৰু অঞ্জলিয়ে খুৰীয়েকক সুৰজিতৰ বিষয়ে কৈ দিব নেকি বাৰু। সঁচাকৈ অঞ্জলি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডতে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু অঞ্জলি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডতে চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।